নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ খাতি ভালেই আছে আৰু আমাৰো বৰ্তমান ভালেই। ভাবিলোঁ আজি আপোনালোকক পলুকেইটাকে দেখাওঁ। মই ঘৰলৈ যোৱাৰ আগতেই ভিডিঅ' কৰা আৰু এতিয়া ঘৰলৈ আহি আপোনালোকৰ আগত দেখাম বুলি ভাবিছোঁ। কিমাননো ডাঙৰ হ'ল আৰু কেনেকৈনো যত্ন কৰিছে মানে এয়া চব পলুখিনি ডাঙৰ হৈছে আৰু মই ঘৰত থাকোঁতে ইমান ডাঙৰ হৈ গ'ল। আজি 20 দিনমান হৈছে আৰু মই ঘৰৰ পৰা আহি আপোনালোকক দেখাইছোঁ। এখেতে ভাত খুৱাই খুৱাই ডাঙৰ কৰি দিলে মই নথকাকৈ, আৰু বেছি দিন চাগে নালাগিব পকিবৰ কাৰণে। কিন্তু মানে কণী পৰা লেট হ'ল কিছুমানৰ, চব একেই সমানৰ নহয়। এইখিনি অকণমান সৰু হয় দেখিছে এইখিনি, সেইকাৰণে সিহঁতক এক্সট্ৰাকৈ থৈ দিছোঁ। ইয়াত সিহঁতক অকণমান কুমলীয়া পাত দিছোঁ, এইখিনি অকণমান বুঢ়া হয়। সিহঁতি বুঢ়া পাত খাব পাৰে আৰু সিহঁতি খালি নোৱাৰে, মানে সৰু হৈ আছে অকণমান সেইকাৰণে। আৰু এদিনতে বহুত ডাঙৰ হৈ যায়। এইটোহঁতটো বহুত ডাঙৰ হৈ গৈছে আৰু এনেকৈ বস্তা পাৰি দিছোঁ, তেতিয়া মানে এইবোৰ চাফা কৰিবলৈ ভাল হয় আৰু এনেকৈ বস্তাটো দাঙি দিলে হয়। আৰু চাওক কেমেৰা ষ্টেণ্ডত লগাই থৈ দিছোঁ। কেমেৰা ষ্টেণ্ডে কিমান কামত দিছে চাওকচোন, বুদ্ধি এয়া। আৰু ষ্ট'ৰ ৰুমতে থৈ দিছোঁ, মানে বেছি নাই আৰু পলু 150-200মান হ'ব চাগে। কিছুমান মানে নষ্ট হৈ গ'ল আৰু বেছি পলু পুহিবৰ কাৰণে জেগাও লাগে, তেনেকৈ আমাৰ জেগা নাই। আৰু এৰাপাতে খুৱাইছোঁ, কেচেৰু পাতো দিব পাৰে, কিন্তু কেচেৰু পাত দিলে লেটাটো খাবলৈ অকণমান টান হয়, সেইকাৰণে এৰাপাতেই খুৱাইছোঁ। আৰু এৰাপাতবোৰ এনেকৈ ৰছীৰে বান্ধি বান্ধি দিছোঁ। আজি পলুখিনি বিলৈ বেলেগ, মানে এখেত ৰাতিপুৱা 3:30মানতে মুখৰ আগৰ মামীগৰাকীক মেডিকেললৈ লৈ যাব লগা হ'ল, মানে ডিব্ৰুগড়লৈ। সেইকাৰণে পাত আনিবলৈ সময় নাপালে, আনকালে মানে ৰাতিপুৱা শুই উঠিয়ে পাত আনেগৈ। পাত আনিবলৈ টাইম নাপালে কাৰণে আজি পাতেই নাইকিয়া হ'ল। মইনো ক'ৰ পৰা আনিম এতিয়া, ওচৰত নাই, অকণমান দূৰলৈ যাব লাগে। সেইকাৰণে আজি সেই ওচৰৰ বা এজনীয়ে এইকেইটালৈকে দি থৈ গৈছে, মানে কেচেৰু পাত। সিহঁতি খাব মন নাই হ'লেও ভোকতে তাকে খাইছে আৰু এৰাপাতবিলাক যেনেকৈ খায় তেনেকৈ নাই খোৱা। এৰাপাতৰ ঠাৰিকি পাততে সাৱটি ধৰি আছে। হ'লেও আৰু নাখাওঁকৈ হ'লেও অকণমান খাইছে এইটোহঁতে। কিন্তু এৰাপাতটো কোমল পায় যে বহুত খাব পাৰে, কিন্তু এইটো অকণমান টান আৰু প্ৰথম দিছোঁ সেইকাৰণে খাবলৈ অকণমান বেয়া পাইছে কেঁচুৰ পাতখিনি। হ'লেও উপায় নাই আৰু এখেত অহালৈকে এনেকৈ এডজাষ্ট কৰিব লাগিব। পলু পোহা এইটোৱে দিগদাৰ, ওচৰত যদি পাত নাথাকে। কিন্তু আমাৰ অকণমান আগলৈ আছে, কিন্তু মই যাব নোৱাৰোঁ মানে তালৈ, সেইকাৰণে এহেঁতে আজি খুব বেয়া পাইছে, কিন্তু উপায় নাই কাৰণে খাইছে। আৰু এইটো চাইডেও আছে, মই অকল সেইটো চাইডে দেখাইছোঁ, সেইটো চাইডেও আছে। এইফালৰখিনি অকণমান খাইছে বাৰু, দেখিছেনে? এনেকৈ দুটা চাইডে আছে, এইফালে বেছি আছে। আকৌ পলুখিনি দেখাওঁ বুলি ভাবিলোঁ। আজি পকিবলৈ লৈছে পলুখিনি, যিহেতু ৰ'দ দিছে, ৰ'দ দিলে পকে। আৰু মই এনেকৈ আগতেই লিচু পাত এনেকৈ শুকুৱাই থৈছিলোঁ। ইয়াতে সিহঁতি বাঁহ সাজিব এতিয়া, আৰু পকিলে সিহঁতক ৰখাবলৈ বহুত দিগদাৰ হয়, য'ত ত'ত গুচি যায় বাঁহ বান্ধিবৰ কাৰণে। আৰু এইফালে মই এক্সট্ৰাকৈ এইখিনি বাচি থৈছোঁ, এইখিনি পকিব আৰু এতিয়া। আৰু এইডাল চাওক, নেদেখাকেই লেটাই বান্ধি দিলে, গমেই নাপাওঁ লেটানো কেতিয়া হৈ গ'ল, অলপতহে দেখিছোঁ। আৰু এইখিনি পকিলে, আৰু পকিলে বুলি গম পালে এইটো এনেকৈ মাৰি দিলে খৰ কৰে, তেতিয়াই পকিলে বুলি গম পোৱা যায়। ইয়াত দি থৈ দিছোঁ, পাছত কিবা এটাত ভৰাই থ'ব লাগিব।
এইখিনি চাওক এনেকৈ বস্তা এটাতে এই গোটেই লিচু পাতখিনি মানে শুকান লিচু পাতখিনি এনেকৈ ভৰাই থৈছোঁ। ভৰাই পানি যোনবোৰ মানে পলু পকিছে আৰু পকা পলুখিনি এনেকৈ ভৰাই ভৰাই দিছোঁ। এইটো ফুটা আছিলে, ফুটা নহ'লেও হয় মানে, কিন্তু এতিয়া ভৰাবলৈ ভাল হৈছে। আৰু ৰাতি এনেকৈ মুখখন টানকৈ মাৰি থ'ব লাগিব, মানে পলুবোৰ পলাই যায় যে পকিব সময়ত, সেইকাৰণে এনেকৈ মুখখন মাৰি থ'ব লাগিব। আৰু সিহঁতি এটা দুটা জাল বান্ধিবলৈ লৈছে আৰু ৰাতিলৈ চাগে বান্ধিব। এনেকৈ ভৰাই থৈছোঁ। আৰু এনেকুৱা এই লিচু পাতখিনি যে আমি বহুত দিনৰ আগতে কাটি থৈছিলোঁ। বহুত দিনৰ মানে বৰষুণত তিতা নাছিলোঁ, এনেকৈ মানে জেনেৰেলি শুকাব লাগিব। আৰু পৰুৱা চৰুৱা থাকিলে সিহঁতি বাহ নাবান্ধে, সেইকাৰণে চাফা হ'ব লাগিব। যিকোনো পাত দিব পাৰে, যিকোনো মানে কলপাতৰ শুকান পাতো দিব পাৰে আৰু কঁঠাল পাত দিব পাৰে, কিন্তু আমাৰ লিচুজোপা সুবিধা আছিলে কাৰণে সেইজোপাকে দিলোঁ। আৰু কলপাতবোৰ মানে এতিয়া বৰষুণ হৈ আছে, পূৰা জেকি আছে, সেইকাৰণে নাই দিয়া। এতিয়া এনেকুৱা এইখিনি হ'লে ভাল হ'ব, মানে এইটো মিহি যে, মিহি হ'লে মানে এনেকৈ লেটাটো এৰুৱাবলৈ ভাল হয়। আৰু এইফালে মই শ'ল মাছ ফ্ৰাই কৰি আছোঁ। আজি মানে আমাৰ নতুন জাল এখন আনিছিলে আৰু হাজবেণ্ডে ৰাতিপুৱাই গৈ পিনি মাৰিলেগৈ। বেছি ডাঙৰ নহয় আৰু সৰু সৰু শ'ল মাছ পালে দুটা, তাকে ফ্ৰাই কৰিছোঁ। কি বনাম চাই লওঁ, ফ্ৰাইটো কৰি লওঁ, তাৰপৰা ভাজিব লাগিব। জোলে বনাম চাগে, চবেই জোল খাই ভাল পায়। মই জোল ইমান খাই ভাল নাপাওঁ, মোলৈ ফ্ৰাই কৰা মাছ কাঢ়ি থৈ দিম। আৰু এয়া নতুন জালৰ উদ্বোধনী হৈছে। আৰু কাৱৈ মাছ আৰু পুঠি মাছ পাইছিলে, এইবিলাক দিনত খালোঁ। আপোনালোকক আৰু এটা বস্তু দেখাওঁ, মানে পলুৰ কাৰণে পাত দিয়া বা এজনীয়ে লেটেকু লৈ আহিছিলে মোৰ কাৰণে। চব বতৰৰ বস্তু, সিহঁতৰ ঘৰত ঢেৰ আছে, মানে ফল মূল ঢেৰ আছে তেওঁলোকৰ ঘৰত, আৰু মোক বহুত মৰম কৰে। সেইকাৰণে বতৰৰ বস্তু কিবা এটা নহয় কিবা এটা দিয়ে। লিচু দিনত লিচু, এতিয়া লেটেকু, যেতিয়া মানে কঁঠাল চঠাল চব দিয়ে। আৰু এয়া লেটেকু খাই চাইছিলোঁ, বহুত ৰস হৈছে এতিয়া, মানে বহুত পকিছেতো। আৰু পূৰা ছিজনৰ বস্তু খাব লাগে। আজিকালিতো ইভাগে বাৰী পকাই ৰাখিবই নোৱাৰি বান্দৰৰ পৰা, এনেকেই নাই কাৰণে মোক দিছেহি। আৰু খাই লওঁ তেনেহ'লে, আপোনালোককো আগতে দেখুৱালোঁ। মাছটো ভাবিলোঁ বিলাহী আৰু এনেকৈ কোমোৰা এডোখৰ আছিলে, কোমোৰা আলু আৰু দাইল দি পানি বনাই দিম, মানে জুই বনাম। তাৰপৰা শ'ল মাছটো দি দিম। মাছখিনি মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ, হাফ ফ্ৰাই কৰি ল'লোঁ। তাৰপৰা কোমোৰাখিনি দিম। সকলোৱে চাগে খাইছেই, কিনো দেখুৱাম, হ'লেও আৰু আপোনালোকক দেখাইছোঁ মইনো কেনেকৈ বনাইছোঁ। বিলাহী আৰু পিঁয়াজখিনি এনেকৈ দি পানি অকণমান দি পানি এনেকৈ গলিবলৈ দিছোঁ। তাৰপৰা কোমোৰা আৰু আলুখিনি দি দিম, তাৰপৰা দাইলখিনি দিম। এতিয়া কোমোৰা আৰু আলুখিনি দি দিলোঁ, এতিয়া ঢাক মাৰি দিম। কোমোৰাৰ পৰা পানী ওলাবই, সেইকাৰণে বেছি পানী দিব নালাগে। মই তাত বিলাহী যোগ কৰিছোঁ। আপোনালোকে যদি মানে কোমোৰাটো যদি টেঙা হয় বিলাহী নিদিলেও হ'ব। মোৰ কোমোৰাটো টেঙা নাছিলে, মানে খাইছিলোঁ আগতে, সেইকাৰণে বিলাহী দি দিছোঁ। অকণমান মাছৰ জোল টেঙা হ'লে ভাল লাগে গৰমত। এয়া কোমোৰা আৰু আলুখিনি দি দিছে আৰু এতিয়া দাইলখিনি দি দিম তাত। এইফালে মই ভাত বনাই থাকোঁতে এখেত আহি পালেহি, আৰু এইফালে গৰমেই হৈ আছে ব্ৰেড আৰু কচৰি আনিছে, কচৰি আৰু চিঙৰা গৰমেই হৈ আছে। তেন্তে চাহ অকণমান খাই লওঁ, চাহকণ খাই লৈ আপোনালোকক দেখাই। এইফালে মই বইল কৰি থোৱা দাইলখিনি দি দিলোঁ। এতিয়া অকণমান এনেকেই থ'ম, ঢাকি থৈ দিম, তাৰ পৰাহে পানী যোগ কৰিম। দাইলখিনিতো অলৰেডি সিজিয়ে আছে, হ'লেও আৰু এইফালে মই গৰম পানী যোগ কৰি দিলোঁ। জোখমতে দিব, আমাৰ 4জন মানুহৰ কাৰণে দিছোঁ। আৰু বৰ জুলীয়াকো নহয়, আৰু ভালকৈ উতলি লওক। তাৰপৰা মাছ কেইপিচ যোগ কৰি দিম। ইমানটো জোখতে মই ৰাখি দিম। কালাৰটো বহুত ধুনীয়া আহিছে, কিন্তু ৰাতিৰ কাৰণে মানে এনেকুৱা লাগিছে। কালাৰটো বহুত ধুনীয়া আহিছে, আৰু ইমানটো জোখতে ৰাখি দিম এতিয়া। আৰু এইফালে এনেকৈ বাঁহ বান্ধিলে, আৰু এইখিনি আগদিনাখনি পকা
এইখিনি ৰাতি বান্ধি গ'ল এনেকৈ। আৰু এইখিনি ইয়াত আজি পকাখিনি ভৰাম, মানে একেলগে ভৰাই দিলে খেলি মেলি হৈ যাব। আৰু বেছিকেইটা নাই আৰু এইখিনি আছে আৰু এইখিনি আছে, প্ৰায় 250মান হ'ব চাগে, পাছত হিচাপ কৰিলেহে গম পাম। আৰু ভগৱানৰ কৃপাত এতিয়ালৈকে এটাও নষ্ট হোৱা নাই। আৰু অৱশেষত এইখিনি লেটা সম্পূৰ্ণ হ'ল, আৰু বাকী এখিনি উলিয়াবলৈ আছে, সেইখিনি ভালকৈ হোৱা নাই লেটা। এইকেইটা ভালকৈ হোৱা নাছিলে কাৰণে মই পাতে চাতে থৈ দিলোঁ। আৰু এইকেইটাই বাঁহ নাবান্ধিলে কিয় নাজানো, আৰু এনেকৈ কৈ আছে। আৰু এইখিনি এনেকৈ বাঁহ খোলা নাই আৰু এইখিনি আৰু খাই থকা হৈ আছে। প্ৰায় 260টামান হৈছিলে টোটেল। এইবাৰ প্ৰথম যিহেতু সেইকাৰণে তাকৰকৈ, আৰু হ'লেও বাৰু এটাও পলু নষ্ট নোহোৱাকৈ প্ৰথমবাৰ কৰিছিলোঁ যদিও ছাকচেছ হ'লোঁ। কাৰণ নিজে পোহা লেটা যেতিয়া খাব পাইছোঁ, আৰু তাতকৈ ডাঙৰ কথা কি হ'ব পাৰে। কাৰণ এইবিলাকৰ আইডিয়া মোৰ একেবাৰে নাছিলে, একেবাৰে নতুন হয়। আৰু লগতে এখেতো মানে খাই ভাল পাওঁ কাৰণে ভাবিলোঁ এবাৰ পুহি চাওঁ বুলি। প্ৰথমবাৰ কৰিলোঁ যদিও ঠিকেই হ'ল, আৰু পাছত অকণমান সৰহকৈ পুহিবলৈ চেষ্টা কৰিম। বহুতো নজনা কথা জানিব পাৰিলেও, মানে জনা মানুহবিলাকে এনেকৈ দেখাই দিয়েতো, তেতিয়া গম পালোঁ আৰু এনেকৈ কৰিলে এনেকৈ হয় বুলি। আৰু এটা নতুন অভিজ্ঞতা হ'ল, আৰু ভাল লাগে আজৰি সময়ত সিহঁতৰ চাই থাকিয়ে ভাল লাগে। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।